কৈছে বাইকত কি আছে পাৱাৰ আছে বুলি কৈছে বাইকত ক্ষমতা আছে বুলি কৈছে আৰু সেইবাবে জোহানে লিখা 1:1 কি কৈছে আদিতে বাক্য আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ আদিতে বাক্য আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ অৰ্থাৎ আমি যি কথা কৈ আছো সেই কথাটোৱে এটা সময়ত ঈশ্বৰ আছিলে অৰ্থাৎ আমি যি বাক্য কৈছো সেই বাক্যৰ দ্বাৰাই আমাক সৃষ্টি কৰিছিল অৰ্থাৎ এই পৃথিৱীত থকা সকলোবোৰ বস্তু সৃষ্টি কৰিছিল ঈশ্বৰ জীৱাই এই বাক্যটো এনেই হোৱা নাই বাক্যত বহুত ক্ষমতা আছে বাক্যত বহুত পাৱাৰ আছে আপুনি জানেনে প্ৰভু যীশু খ্ৰীষ্টৰ নাম কিয় যীশুৱে ৰাখিবলগীয়া হ'ল তেওঁৰ নাম জোহন বা পিতৰ বা যীশুৱাই বা ইজৰাইল ৰাখিব পাৰিলেহেঁতেন কিন্তু তেওঁৰ নাম যে যীশুৱে ৰাখিব লাগিব সেইটো স্বৰ্গত ঘোষণা হৈ গ'ল আপুনি জানেনে আব্ৰাহামৰ নাম আব্ৰাম আছিল আপুনি জানেনে ছাৰাৰ নাম ছাৰী আছিল কিন্তু ঈশ্বৰ জীৱে সলনি কৰি দিল আপুনি জানেনে জাকুবৰ নাম ইজৰাইল হ'ল কোনে সলনি কৰিলে ঈশ্বৰে সলনি কৰি দিলে আপুনি জানেনে যীশুৱে পিতৰৰ নামটো আগতে চিমন আছিল কিন্তু ঈশ্বৰ যীশুৱে তেওঁৰ নাম পিতৰ ৰাখিলে আপুনি জানেনে পৌলৰ নাম চৌল আছিল ঈশ্বৰ জীৱে সলনি কৰি দিলে আপুনি জানেনে আদমে তেওঁৰ পত্নীক হৱা কিয় ৰাখিবলগীয়া হ'ল কিয় ঈশ্বৰ জীৱাই মানুহৰ নামত বিশেষ গুৰুত্বপূৰ্ণ বুলি কৈছে কিয় ঈশ্বৰ জীৱাই মানুহৰ নাম চাইহে আশীৰ্বাদ দিয়ে আপোনাৰ নাম চুনু নে ধুনু নে আপোনাৰ নাম অন্যও হ'ব পাৰে কিন্তু আপোনাৰ সেই নামৰ অৰ্থ কি এই অৰ্থত ঈশ্বৰৰ মহিমা সোমাই আছে সেই অৰ্থ যদি শুদ্ধ হয় তেতিয়াহে ঈশ্বৰ জীৱাই আশীৰ্বাদ দিব এই ভিডিঅ'ত এনেকুৱা আপোনালোকে শিকিবলৈ পাব যে আপোনাৰ নামৰ অৰ্থ কি ইয়াৰ আচল ৰহস্যটো আপোনালোকে বুজি পাব আৰু ঈশ্বৰ জীৱাই নামত কিয় লাগি আছে আপুনি ইয়াৰ বিষয়ে জানিব গতিকে ঈশ্বৰৰ এই সুন্দৰ শিক্ষাটো শেষলৈকে শুনিবলৈ নাপাহৰিব আৰু লাইকো কৰিবলৈ নাপাহৰিব লাইক কৰিলে এই ভিডিঅ'টো অনেকে পাব আৰু বুজি পাব নতুন যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপুনি জানে আমি গভীৰ বিষয়বোৰ আমি সহজ সৰলভাৱে বুজাই দিয়াৰ কাৰণে চেষ্টা কৰোঁ গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমি জানো ঈশ্বৰৰ মহান দাগ ঈশ্বৰৰ ভৰসা ব্যক্তিৰ দৃঢ় বিশ্বাস থকা যিজন পিতাৰ পৰা ঈশ্বৰ জীৱাই দুটা বৃহৎ জাতি উৎপন্ন কৰিলে সেইজন ঈশ্বৰৰ দাসে হৈছে আব্ৰাহামৰ বিষয়ে লিখিছে আদি পুস্তক 12:1-2 লিখিছে কি লিখিছে জীৱাই আব্ৰাহামক ক'লে তুমি তোমাৰ নিজৰ দেশ তোমাৰ আত্মীয় স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম তাতে তুমি আশীৰ্বাদৰ আকাৰ হ'বা আব্ৰাহামক কৈছে তোমাৰ যি দেশ আছে সেই দেশক এৰি দিয়া মই যি দেশ একদম সেই দেশতহে তুমি যোৱা কৈছে আৰু 4 লিখিছে পাছত আব্ৰাহামে জিহুৱাৰ কথা মতে যাত্ৰা কৰিলে আৰু লুত তেওঁৰ লগত গ'ল হাৰুন নগৰৰ পৰা ওলাই যোৱাৰ সময়ত আব্ৰাহামৰ বয়স আছিল 75 বছৰ তাৰপিছত আব্ৰাহামে ঈশ্বৰ জিহুৱাৰ কথা শুনি নিজৰ দেশ এৰি পেলাই কি কৰিলে ঈশ্বৰ জিহুৱাৰ লগত গুচি গ'ল ঈশ্বৰ জিহুৱাই যি দেশ দিম কৈছে সেই দেশত গুচি গ'ল আদি পুস্তক 17:1-2 লিখিছে আব্ৰাহামৰ বয়স যেতিয়া 99 বছৰ হ'ল তেতিয়া জিহুৱে আব্ৰাহামক দৰ্শন দি ক'লে মই সৰ্বশক্তিমান ঈশ্বৰ মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম হালেলুয়া প্ৰেজ দ্য লৰ্ড আমাৰ আব্ৰাহামক আমাৰ পিতাক কি কৈছে ঈশ্বৰ জিহুৱাই কৈছে যে তোমাক মই বৃদ্ধি কৰিম আৰু তোমাৰ নামত মই দুটা বৃহৎ জাতি উৎপন্ন কৰিম বুলি কৈছে কিন্তু কথা হ'ল প্ৰথমতে আব্ৰাহামৰ নাম আছিল আব্ৰাম এই আব্ৰামৰ শব্দ অৰ্থ হিব্ৰীত মানে উচ্চ পিতা বহুজনৰ পিতা মহান পিতা কিন্তু তেওঁক যিহেতু এতিয়া বহু জাতিৰ পিতা বনাব গতিকে তেওঁৰ নামটো সলনি কৰিব লাগিব নামত কৈছোঁ মই যে আমি নামতেই আমি আশীৰ্বাদ কৰোঁ আমি নামতে কাৰোবাক এটা আমি বঢ়াই দিওঁ আৰু সেইবাবে লিখিছে আজি পুস্তক 17:5 লিখিছে তোমাক আব্ৰাহাম বুলি পুনৰ কোৱা নহ'ব বুলি কৈছে কিন্তু এতিয়াৰ পৰা তোমাৰ নাম আব্ৰাহামহে হ'ব কিন্তু মই তোমাক আদি পিতৃ হ'বলৈ নিৰূপণ কৰিলোঁ হালেলুয়া ইয়াত লিখিছে যে আব্ৰাহামৰ নাম আছিলে আব্ৰাম আৰু আব্ৰামৰ নামটো আমি শব্দৰ অৰ্থ ক'লোঁ যে উচ্চ পিতা মহান পিতা কিন্তু ঈশ্বৰ জীহুৱাই যিটো আশীৰ্বাদ দিব বিচাৰিছে ঈশ্বৰ জীহুৱাই আব্ৰাহামৰ জীৱনত যি কাৰ্য কৰি আছে যি কৰ্ম কৰিব বিচাৰিছে সেই কৰ্মৰ লগত তেওঁৰ নামটো মিল খোৱা নাই আৰু সেই নামটো মিল নোখোৱাৰ কাৰণে তেওঁৰ নাম সলনি কৰিবলগীয়া হৈছে আৰু ঈশ্বৰ জীহুৱাই তেওঁক এটা নতুন নাম দিলে সেই নতুন নামটো হ'ল আব্ৰাহামৰ শব্দ অৰ্থ হৈছে অনেকৰ পিতা বহুজনৰ পিতা এতিয়া বহুজনৰ পিতা এই নামটো কিয় সলনি কৰিবলগীয়া হ'ল ঈশ্বৰ জীহুৱাই নাম এই কাৰণে সলনি কৰিলে এতিয়া বহুজনে আব্ৰাহাম বুলি ক'ব আব্ৰাহাম বুলি মানে কি কৈ আছে অনেকৰ পিতা বহুজনৰ পিতা তুমি কেনে আছা বহুজনৰ পিতা তুমি ভাত খালানে বহুজনৰ পিতা তোমাৰ খবৰ ভালনে
বহুতেই কি কৈ আছে বহুজনৰ পিতা বুলি কৈ আছে বহুতেই বহু লোকে বহু হাজাৰ হাজাৰ মুখেৰে কি কৈ আছে ভৱিষ্যবাণী কৈ আছে ভৱিষ্যবাণী তাৰ মানে আশীৰ্বাদ দি আছে কাক দি আছে আব্ৰাহামক দি আছে কি কৈ আছে তুমি বহুজনৰ পিতা বুলি আশীৰ্বাদ কৰি আছে বহুজনে কি কৰি আছে ভৱিষ্যবাণী কৰি আছে আৰু সেইবাবে ঈশ্বৰ জিহুৱাই নামত বা কথাত পাৱাৰ আছে বুলি তেওঁৰ নাম আব্ৰাহামৰ পৰা আব্ৰাহাম কৰি তুলিলে ঈশ্বৰ জিহুৱাই আব্ৰাহামৰ নাম সলনি কৰাৰ লগতে আব্ৰাহামৰ পত্নীৰ নামো সলনি কৰিলে তেওঁৰ পত্নীৰ নাম আছিল চাৰি কিন্তু ঈশ্বৰ জিহুৱাই ক'লে চাৰি বুলি এতিয়াৰ পৰা নামাতিবা কাৰণ চাৰিটো ভাল নহয় কি বুলি মাতিব দিছে আদি পুস্তক 17 অধ্যায় 15 পদত লিখিলে ঈশ্বৰে আব্ৰাহামক ক'লে তোমাৰ ভাৰ্যা চাৰিক আৰু চাৰি বুলি নামাতিবা কৈছে কিন্তু তেওঁৰ নাম চাৰা ৰাণী হ'ব কুইন হ'ব মই তেওঁক আশীৰ্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰ দিম মই তেওঁক আশীৰ্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদি মাতৃ হ'ব বাহ তেওঁৰ নাম কি ৰাখিলে ৰাণী কুইন ৰাখিলে কাৰণ ঈশ্বৰ জিহুৱাই জানে লোকবিলাকৰ মুখত লোকবিলাকৰ বাক্যত লোকবিলাকৰ কথাত পাৱাৰ আছে আৰু সকলোৱে ভৱিষ্যবাণী যদি কয় ৰাণী ৰাজী যদি মাতে তেতিয়াহ'লে তেওঁ এদিন ৰাণী হৈ যাব বুলি ঈশ্বৰ জিহুৱাই জানে আৰু সেইবাবে তেওঁৰ নাম চাৰিৰ পৰা চাৰা বনালে কোনে বনালে ঈশ্বৰ জিহুৱাই বনালে অকল ঈশ্বৰ জিহুৱাই তেওঁৰে নাম সলনি কৰা নাই আব্ৰাহামৰ নামে সলনি কৰা নাই আব্ৰাহামৰ সতি সন্তান সকলোৰো নাম সলনি কৰিছে আব্ৰাহামৰ সন্তান নাম হৈছে ইছাকৰ পত্নীৰ নাম হৈছে ৰেবিকাৰ যেতিয়া প্ৰসৱ বেদনা হ'ল তেওঁ যজা সন্তান প্ৰসৱ কৰিলে ইয়াৰ বিষয়ে লিখিছে 25-24 পদত লিখিছে ধুনীয়াকৈ কি লিখিছে আহক আমি পঢ়িছোঁ যেতিয়া সন্তান প্ৰসৱকাল সম্পূৰ্ণ হ'ল সঁচা তেওঁৰ গৰ্ভত এহাল যজা সন্তান আছিল তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গান নুমল বস্তুৰ নিচিনা নুমল হৈ ওলাল এইকাৰণে তেওঁলোকে তাৰ নাম এচৰ ৰাখিলে কাৰণ ৰঙা আছিল গাটো নুমল আছিল সেইকাৰণে এচৰ ৰাখিলে এচৰ লগে লগে কি হ'ল তাৰপাছত এচৰ গৰুৱা ধৰা অৱস্থাত তাৰ ভায়েক জন্ম হ'ল তাৰ নাম জাকুব ৰখা হ'ল কি ৰাখিলে জাকুবৰ অৰ্থ কি জাকুবৰ অৰ্থ হৈছে গৰুৱা ধৰুৱা অৰ্থাৎ ধগেপাছ ঠগা ব্যক্তি সকলোৱে তেওঁক গৰুৱা ধৰা বুলি মাতিলে জীৱনত সকলোৱে তেওঁক গৰুৱা ধৰা বুলি মাতিলে আৰু অৰ্থাৎ যি নাম সেয়ে তেওঁ জীৱনত কাম কৰিলে সকলোকে ঠগিলে সকলোকে ধগেবাজ কামবোৰ কৰিলে আনকি নিজৰ ঘৰৰ পৰিয়ালকো তেওঁ নেৰিলে ইমান মানে বেয়া ব্যক্তি হ'ল কাৰণ তেওঁৰ নামেই ঠিক নহ'ল তেওঁৰ নামতে আছে কাল সেইকাৰণে সকলোৱে তেওঁ কালৰ নিচিনাই কাম কৰিলে এই ঘটনাটোকে দেখি তেওঁৰ জীৱনত ভাবিলে মই এইবোৰ বেয়া কামবোৰ কিয় কৰিবলৈ ধৰিছোঁ মই কি কাৰণত এবাৰ মই প্ৰাৰ্থনা কৰিম প্ৰাৰ্থনা কৰাত লাগি গ'ল প্ৰাৰ্থনা কৰোঁতে এটা স্বৰ্গদূত আহিল স্বৰ্গদূতৰ সৈতে কি হৈছে এইটো বহুত ইণ্টাৰেষ্টিং আহক আমি পঢ়িছোঁ 32 অধ্যায় 24 কি লিখিছে তাতে জাকুবে সেই ঠাইত অকলে থাকিল প্ৰাৰ্থনা কৰি আছে তেতিয়া এজনে পুৰুষে আহি ৰাতিপুৱা নোহোৱা পৰ্যন্ত তেওঁৰ সৈতে মল্লযুদ্ধ কৰিলে অৰ্থাৎ যুদ্ধ কৰি আছে সেই পুৰুষে যেতিয়া দেখিলে যে তেওঁ জাকুবক পৰাজয় কৰিব পৰা নাই তেতিয়া তেওঁ জাকুবৰ কৰঙৰ জোৰাৰ আঘাত কৰিলে তাতে তেওঁৰ কৰঙৰ হাড়ৰ জোৰা লৰিল পুৰুষজনে ক'লে ৰাতিপুৱা হৈ আহিছে মোক এৰি দিয়া জাকুবে ক'লে আপুনি মোক আশীৰ্বাদ নকৰাৰ পৰ্যন্ত মই আপোনাক এৰি নিদিওঁ পুৰুষজনে ক'লে তোমাৰ নাম কি তেওঁ ক'লে জাকুব পুৰুষজনে ক'লে তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হ'লা সেয়ে তোমাক আৰু জাকুবৰ নামেৰে মতা নহ'ব কিন্তু ইজৰাইলহে বুলিহে মতা হ'ব বাহ আমি ইয়াত কি দেখিবলৈ পালোঁ জাকুবে প্ৰাৰ্থনা কৰি আছে স্বৰ্গদূত আহি গ'ল স্বৰ্গদূতৰ হৈছে যুদ্ধ হৈছে স্বৰ্গদূতে ৰিকুৱেষ্ট কৰিছে যে ৰাতিপুৱা হ'ব মোক এৰি দিয়া কিন্তু জাকুবে কৈছে মোক আশীৰ্বাদ দিবই লাগিব মই নহ'লে এৰি নিদিম কিন্তু আশীৰ্বাদ কি দিছে নামহে চেঞ্জ কৰিছে নামত কি আছে নামতেই আছে সকলোবোৰ কাৰণ নামতে মই কৈছোঁ যি নাম সেই কাম হ'ব আৰু সেইবাবে স্বৰ্গদূতে তেওঁৰ নাম ইজৰাইল ৰাখিলে ইজৰাইলৰ অৰ্থ হৈছে ঈশ্বৰৰ লগতো যুদ্ধ কৰা আৰু মানুহৰ সৈতে যুদ্ধ কৰিও তেওঁ বিজয়ী হোৱা সেইকাৰণে তেওঁৰ নাম ইজৰাইল ৰাখিলে দেখিলি ঈশ্বৰৰ স্বৰ্গদূতেও জানে ঈশ্বৰেও জানে যে নামতেই সকলোবোৰ আছে নামতেই কাম হয় নামত যেতিয়া নাম সকলো মানুহে মাতে তাৰ মানে আশীৰ্বাদ কৰে অৰ্থাৎ সেই নামতেই আশীৰ্বাদ আছে সকলো মানুহে ভৱিষ্যতবাণী কৰিছে যে কি কৈছে ইজৰাইল মানে কি বুলি মাতিছে তুমি ঈশ্বৰৰ লগত যুদ্ধ কৰা বিজয়ী ব্যক্তি ইফালে আহা অৰ্থাৎ তেওঁ সেই বিজয়ী কামবোৰেই কৰিব যেনেকৈ তেওঁৰ নাম জাকুব আছিলে ধগেবাজ তেওঁ ধগেবাজ কামবোৰেই কৰিলে এতিয়া সেইকাৰণে ঈশ্বৰ জিহুৱাই তেওঁৰ নাম সলনি কৰি দিলে নেক্সট এপিছডটো চাবলৈ একেবাৰে নাপাহৰিব যীশু খ্ৰীষ্টৰ নাম কিয় যীশুৱে ৰখা হ'ল তেওঁৰ নাম পিতৰ বা জোহনো ৰাখিব পাৰিলেহেঁতেন কিন্তু কিয় নাৰাখিলে কিয় স্বৰ্গত তেওঁৰ নাম ঘোষণা হৈ গ'ল যে যীশুৱে ৰাখিব লাগিব কিন্তু স্বৰ্গতে তেওঁৰ নাম যীশু নহয় স্বৰ্গত কিন্তু বেলেগ নাম আছে কিয় তেওঁ পৃথিৱীত যীশুখ্ৰীষ্ট কিন্তু স্বৰ্গত কিন্তু বেলেগ নাম ইয়াৰ বিষয়ে বিক্ষমভাৱে জানিবৰ কাৰণে নেক্সট এপিছড চাবলৈ নাপাহৰিব আৰু লগতে কিয় চিমনৰ নাম পিতৰ ৰখা হ'ল চৌলৰ নাম কিয় পৌল হ'ল নামত কি ৰহস্য আছে নামৰ কাৰণে কি একচুৱেলি নামৰ বিষয়ে অধিককৈ জানিবৰ কাৰণে নেক্সট ভিডিঅ' চাবলৈ একেবাৰে নাপাহৰিব তেতিয়ালৈকে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব শ্বেয়াৰ কৰি ৰাখিব যাতে সকলোৱে এই ভিডিঅ'টো পায় তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব প্ৰত্যেককে ঈশ্বৰে আশীৰ্বাদ কৰক হালেলুয়া প্ৰেইজ গড আমেন